हेलो एंड स्वागतम दोस्तों आई गलो आको नतुन भिडिओ এটা লৈ আপোনালোকৰ মাজলৈ ভালনে আপোনালোকৰ আশা কৰো ভাল আজি কোনো টেকনিক্যাল ভিডিওস আনা নাই আপোনালোকৰ মাজলৈ আজি এনছো কিছুমান এনেকুৱা কথা জানিবলগীয়া কথা এডভান্টেজ এটা এডভান্স কথা কিছুমান যিবিলাক কথা জানিলে হয়তো আপোনালোকৰ বাবে হেল্পফুল হ'ব সেই কথাবিলাক হৈছে ৰেলৱে এক্সামৰ বিষয়ে গোটে এক্সপেৰিয়েন্স খিনি মই আপোনালোকৰ ক'বলৈ বিচাৰিছো আগতীয়াকৈ যাতে আপোনালোকে জানে আগতীয়াকৈ যাতে একো প্ৰবলেম নোহোৱাকৈ যাতে আপোনালোকে এক্সামটো ভালদৰে দিব পাৰে ৰেলৱে এক্সাম দিলো 24 তাৰিখে সেপ্টেম্বৰ তো এক্সাম দি কেনুকা এক্সপেৰিয়েন্স হল তো আৰম্ভণিৰ পৰা মই গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিম আপোনালোকে হয়তো যদি এক্সাম দিবলৈ ওলাইছে তেতিয়াহলে আপোনালোকে প্ৰবলেম নহয় কোনো প্ৰবলেম নহয় আপোনালোকে এক্সামটো ভালদৰে দিবলৈ চেষ্টা কৰক আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে সকলোৱে যাতে এইটো কথা গম পায় জুনে জুনে ফাৰ্স্ট টাইম এক্সাম দিবলৈ ওলাইছে বা সেকেন্ড টাইম এক্সাম দিবলৈ ওলাইছে যদি কিছুমান কথা মই কম হেল্পফুল হ'ব তো গোটেইখিনি কথা মই ক'বলৈ চেষ্টা কৰিম কিনুকা ধৰণৰ এক্সামত পৰি প্ৰশ্ন আহিল আৰু কি প্ৰবলেম মই ফেস কৰিলো তাতে কেনুকা ধৰণৰ প্ৰবলেম আহিল মোৰ আমি যেতিয়া গলো তেতিয়া যাবৰ পৰা কেনুকা প্ৰবলেম হল কেনুকা ধৰণৰ কি হঠাতে আমি কি ফেস কৰিব লগা হল কি প্ৰবলেম গোটেইখিনি কথা কম মই তো বলক ভিডিওটো স্টাৰ্ট কৰো ৰেলৱে এক্সাম দিলো কেনুকা এক্সপেৰিয়েন্স হল তো আপোনালোকে হয়তো জনে দিছে গম পাইছে তো মোৰ এক্সপেৰিয়েন্স খিনি মই আপোনালোকক কম এতিয়া বৰ্তমান তো আৰম্ভণিৰ পৰা গোটেইখিনি কম আপোনালোকে শেয়াৰ কৰি দিব সকলোকে যাতে শেয়াৰ কৰি দিয়ে আৰু সকলোৱে যাতে জানে কথাবিলাক তো আৰম্ভণিৰ পৰা মই গোটেইখিনি এক্সপেৰিয়েন্স কম গলো ফাৰ্স্ট ৰাতিপুৱা 10:45 মোৰ এক্সাম তাত হেৰি হৈছিল আমাক মাতিছিলে তেতিয়া তো আমি গলো মই আৰু মোৰ দুজন বন্ধু একেলগে আমি তিনিজন গলো এক্সাম দিবলৈ তে এক্সাম দিবলৈ গৈ ফাৰ্স্ট আমি দেখাবলৈ তাত বহুত বিলাক মানুহৰ ভিৰ হৈছিল বহুত ভিৰ বাহিৰৰ পৰা মানুহ আহিছে ভিৰ হৈছে আমাক মাতিছিল ইয়াতে বৰঝাৰত মাতিছিলে বৰঝাৰ যে ইকম টাৱাৰ আছে তাত মাতিছিলে তো গলো তাত গৈ পেলাই ফাৰ্স্ট টাইম গলো পিছৰ ফালে একবাৰ চাই পেলাই তাৰ পিছত গম পালো যে লাইন ধৰি আছে তো লাইন ধৰিবলৈ গলো লাইন ধৰিলো তাত কিয়ৰ বাবে লাইন ধৰিলো আপোনাৰ যিখন এডমিট আছে এডমিটখন লৈ পেলাই তাতে লাইন ধৰিব তাতে লাইন ধৰিব গৈ তাতে মানে কি কৰি আছে ষ্টাম্প মাৰিব ফাৰ্স্ট টাইম আপুনি এডমিটখন ললে কিন্তু লগত এখন আপোনাৰ আইডি এখন ল'ব যিকোনো ভোটাৰ আইডি হওক পেন কাৰ্ড হওক বা যিকোনো ড্ৰাইভিং লাইসেন্স আছে যদি লাইসেন্সখন ল'ব পাৰে তেতিয়াহলে আপুনি হেতু উলাই লৈ আপুনি হেতু তাত মাৰি দিয়ক ফটো এখন দিব তাত পাসপোর্ট সাইজৰ ফটো এখন তাত মাৰি দিব তো মাৰি পেলাই আপুনি যাব তাত লাইন ধৰি পেলাই হিমতে আপোনাৰ আইডি কাৰ্ডখন চাই পেলাই আপোনাৰ তাতে এটা ষ্টাম্প মাৰি পেলাই আপোনাৰ তাৰ পৰা গুছে আহিব দিব আহি পেলাই আপুনি এতিয়া এক্সাম হলৰ বাবে আপুনি যাবলৈ বাবে আপুনি লাইন ধৰিব তাতেও আপুনি লাইন ধৰিব লাগে সিস্টেম বিলাক অকমান বেলেগ ধৰণৰ হৈছে অলপ বেলেগ ভাল লগা নাই ইমান সিস্টেমটো তথাপি উপায় নাই আৰু এক্সাম দিব লাগিলে কষ্ট চাকৰি পাব লাগিলে তো কষ্ট কৰিবই লাগিব সকলোৱে তো গলো তাৰ পিছত তাত গৈ পেলাই যেতিয়া গম পালো যে হেৰি তাত বেগ নিব নোৱাৰি আনকি ঘড়ী পৰ্যন্ত নিব নোৱাৰি আপোনাৰ পেটি বেল নিব নোৱাৰি তো বেল চেল লৈ নাযাব আৰু ঘড়ী লৈ নাযাব মানিবেগ পৰ্যন্ত আপুনি লৈ নাযাব পইচা লাগিলে জেপত লৈ যাব লাগিলে বন্ধু লগত এজন লৈ যাব বেগটো ৰাখাকে কাৰণ বেগটো তাত আপুনি থবৰ কাৰণে 50 টকা পইচা ভৰিবই লাগিব আপুনি 50 টকা পইচা ভৰিবই লাগিব বেগটো থবৰ কাৰণে তো গোটেইখিনি প্ৰবলেম হল এনেকুৱা আমি গৈ পেলাই আমি একো গম পোৱা নাছিলো তো গম পালো এতিয়া তা আপোনালোকও হয়তো গম পাব এইখিনি কথা শুনি পেলাই গোটেইখিনি কথা মই কম তো তাৰ পিছত এনেকুৱা যিকোনো বস্তু লৈ নাযাব যি আপোনাৰ প্ৰবলেম দিব পাৰে আপুনি সিম্পলি যাওক একদম কাৰ্ডখন লওক যোনখন আপোনাৰ এডমিট কাৰ্ডখন আছে এডমিট কাৰ্ডখন লওক তাৰ পিছত আপুনি পেন একো নিব নালাগে এখন আইডি কাৰ্ড লওক বেলেগ একো নালাগে এইখিনি হলে হৈ যাব আপুনি ফাৰ্স্ট গল তাত গৈ পেলাই আপুনি সেইখিনি কৰিলে লগত এজন কোনোবা মানুহ নিয়ে যদি লৈ যাব যদি আপুনি 50 টকা ভৰিবৰ ইচ্ছা নাই তেতিয়াহলে তাত কিন্তু পইচা থলে কিন্তু ৰিস্ক নাই দেই তো গল তাৰ পিছত আমিও গলো তাৰ পিছত গৈ তাতে ওয়ালত লিখা আছে
যে আপোনাৰ ৰোল নম্বৰটো ইমান যদি আপুনি ইমান নম্বৰত পৰিছে ইমান নম্বৰৰ ভিতৰত ইমান নম্বৰত পৰিছে গ্ৰুপ হিচাপত দিছে আপুনি কোন নম্বৰ ফ্ল'ৰত পৰিব কিহত পৰিব আমি 3rd ফ্ল'ৰত পৰিছিলোঁ তো দিলোঁ এক্সামটো দিবলৈ গ'লোঁ যাওঁতে তাতে ৰোল নম্বৰ চালোঁ কোন আমাৰ উইং চালোঁ তাৰপিছত উইং চাই পেলাই লেব পিছত চাম আগতে উইং চাই পেলাই গ'লোঁ আপোনাৰ উইংটো সুধিব উইং চি মই আছিলোঁ চি মোৰ বন্ধু আছিলে চি আৰু এজন এ আছিলে তো এনেকৈ গ'লোঁ গৈ আপোনালোকেও যাই দিব তেনেকৈ যাই থাকিল যাই পেলাই তাতে সুধি পেলাই আপুনি আপোনাৰ য'ত পৰীক্ষা হ'ব তাত আপুনি চাই কিনে গ'ল তো পৰীক্ষা দিবলৈ যাওঁতে ওপৰত যেতিয়া যাব ফাৰ্ষ্ট টাইম ওপৰত যাওঁতে তেতিয়া আপোনাক সুধিব আপোনাৰ উইং কি আপুনি উইং ক'লে বা আপোনাৰ ক'ড আছে তাতে লিখা আছে তাতে আপুনি গম পাই যাব তাতে ৰোল নম্বৰ চোৱাৰ লগে লগে আপুনি গম পাই যাব আপোনাৰ গ্ৰুপ কি আপোনাৰ হেৰি কি গোটেইখিনি চাব পাৰিব তো তাত গৈ পেলাই আপুনি ফাৰ্ষ্ট টাইম আপুনি সোমোৱাৰ লগে লগে আপোনাক কি কৰিব আপোনাক তাত কম্পিউটাৰৰ আগত বহাই আপোনাৰ থপৰাটো ল'ব আপোনাৰ থপৰাটো এখন ফটো ল'ব কম্পিউটাৰৰ আগত বহাই সেই ফটোখন লোৱাৰ পিছত আপোনাক নম্বৰ এটা লিখি দিব সেই নম্বৰটো হৈছে আপোনাৰ চিট নম্বৰ আপোনাৰ চিট নম্বৰটো লৈ আপুনি যাব তাত গৈ আপুনি কি কৰিব ফাৰ্ষ্ট টাইম তাত চিটটো বিচাৰি পেলাই আপুনি বহিলে বা আপোনাক হেল্পাৰ আছে তাত হেল্প কৰি দিব এক্সামিনাৰবিলাক আছে তো সিহঁতে থাকিলে আপোনাক কৈ দিব তো আপুনি বহি ল'ব পাৰিলে বহিল তাৰপিছত কি কৰিব তাৰপিছত আপুনি 1 ঘণ্টামান টোটেল ৱেইট কৰিব লাগিব আমি কিন্তু 1 ঘণ্টামান ৱেইট কৰিছিলোঁ তো আপোনালোকেও নিশ্চয় চাগে 1 ঘণ্টামান ৱেইট কৰিব লাগিব পাৰে তো ৱেইট কৰিলোঁ ৱেইট কৰি পেলাই তাত যিখন আমাৰ এডমিট কাৰ্ডখন আছে এডমিট কাৰ্ডখনত আপুনি তাতে লিখিব লাগিব কম্পিউটাৰৰ আগত কিবা কিবি লিখাই থাকে সেইখিনি লিখিব লাগিব যে বায়োডাটাত যেনেকৈ লিখাই থাকে তলত লিখাই থাকে চ' তেনেকৈ আপোনালোকে লিখিব লাগিব তো লিখিলে সেইখিনি তাত লিখি দিলে এডমিট কাৰ্ডখনৰ তলত লিখি পেলাই তাত চহী মাৰিব লাগিব ওপৰত আৰু তলত দুফালে চহী মাৰিব লাগিব কাৰণ এডমিট কাৰ্ডখন দুফাল হৈ এফাল সিহঁতে লৈ যাব এফাল আপোনাৰ তো দুফাল কৰাৰ পিছত আপুনি চহী মাৰি তাত টিপ চহীও মাৰিব লাগিব আঙুঠা চাপো হ'ব লাগিব দেই আঙুঠা চাপ মাৰিব লাগিব তো আঙুঠা চাপ মৰাৰ পিছত আপুনি ৱেইট কৰি থাকক আপোনাক কৈ থাকিব এটা মাইক থাকিব তাত ওপৰত তো তাত কৈ থাকিব আপোনাৰ কুৱেশ্যন কেতিয়া আহিব কেতিয়া ষ্টাৰ্ট হ'ব পৰীক্ষা কেতিয়া কি হ'ব গোটেইখিনি কৈ থাকিব আৰু কেতিয়া কি কৰিব লাগে তাত কৈ থাকিব তো পিছৰখিনি মই কৈ আছোঁ বলক তাৰপিছত গৈ আপোনাৰ ওচৰত থাকিব আপোনাৰ যিটো ঘৰ থাকিব এইটো যিটো কম্পিউটাৰত আপুনি বহিব সেইটো কম্পিউটাৰত আপোনাক ওচৰতে এটা পেন দিয়া হ'ব আৰু এখন কাগজ দিয়া হ'ব য'ত আপুনি গণিত কৰি পেলাই চাব পাৰিব তো এইখিনি কৰাৰ পিছত এইখিনি কৈ দিলোঁ মই আপোনালোকক জেনেৰেলি তাৰপিছত আপোনাৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ এক্সামটো হ'ব একদম আপোনাৰ বুদ্ধিৰ ওপৰত আপোনাৰ যদি বুদ্ধি বেছি আছে বা আপুনি বুদ্ধি যদি বেছিকৈ খটাব পাৰে তেতিয়াহ'লে আপুনি নিশ্চয় পাছ কৰিবই তো যদি আপোনাৰ বুদ্ধি আছে তেতিয়াহ'লে নিশ্চয় আগুৱাই যাব পাৰিব কিন্তু এটা কথা মনত ৰাখিব সকলোৱে সেইটো জানে বহুতেই জানে চাগে এক্সাম দি আছে বহুতে এক্সাম দিলে জানে 3টা কুৱেশ্যন যদি আপোনাৰ ভুল হয় তেতিয়াহ'লে আপোনাৰ 1 মাৰ্ক কাটা যাব এইটো সকলোৱে হয়তো জানে হয়তো কিছুমান নাজানিব পাৰে তো মই কৈ দিলোঁ তো তাৰে পিছত কি কৰিব আপোনালোকে তাৰপিছত আহিব আপুনি লেংগুৱেজটো চেঞ্জ কৰাৰ পিছত আপোনাক কৈ দিয়া হ'ব যে আপুনি বুদ্ধিমত্তাৰ ওপৰত যিবিলাক কুৱেশ্যন হ'ব সেইবিলাক কুৱেশ্যনৰ এনচাৰ আপুনি বুদ্ধিৰ দ্বাৰা দিব লাগিব যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেনেকুৱা ধৰণৰ এনচাৰ দিব পাৰিব লাগিব তো দিব পাৰিলেও ভাল কিন্তু আপুনি সময় নষ্ট নকৰিব তো পৰীক্ষাটো দিলে বুদ্ধিমত্তাৰ ওপৰত কুৱেশ্যন হ'ব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই সেইটো কুৱেশ্যন ক'বলৈ মই চেষ্টা কৰিম তো আহক আপোনালোক গোটেইবিলাক আহক কুৱেশ্যনবিলাক মই ক'বলৈ চেষ্টা কৰিম কিছুমান কুৱেশ্যন মই মুখেদি ডাইৰেক্ট ক'ম আৰু কিছুমান কুৱেশ্যন হয়তো দেখাই দিব লাগিব পাৰে তো দেখাই দিবলৈ চেষ্টা কৰিম মই তো বলক কুৱেশ্যনবিলাক চাবলৈ চেষ্টা কৰোঁ আহক 1 নম্বৰ কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ যে আপোনাৰ মূৰৰ চুলি কেইডাল ফাল্টু কৰিছোঁ তো এইটো নহয় 1 নম্বৰ কুৱেশ্যনটো হৈছে এজন 70 কেজি মানুহে যদি এজন 40 কেজি বা 50 কেজিৰ মানুহক ঠেলিয়াই মানে 50 এমটো একক হিচাপত ধৰা হৈছে চাপ হেঁচাৰ একক হিচাপত ধৰা হৈছে এম তো এজন 70 কেজি মানুহে যদি এজন 50 কেজি মানুহক 50 এম চাপত যদি ঠেলিয়াই তেতিয়াহ'লে 40 কেজি মানুহ এজনে 30 কেজি মানুহ এজনক কিমান এমত ঠেলিয়াব
বা 50 এমত যদি ঠেলিয়াব লাগে বা 40 এমত যদি ঠেলিয়ায় তেতিয়াহ'লে কিমান কেজিৰ মানুহ এজনক ঠেলিয়াব তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো আমাৰো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তো মই 1 নম্বৰ কুৱেশ্যনটো সেইটোৱে কৈছোঁ 2 নম্বৰ কুৱেশ্যনটো হৈছে 2 নম্বৰ এটা কুৱেশ্যন কম 2 নম্বৰতে হৈছে আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যিটো কুৱেশ্যনত আপোনাৰ টেলেন্ট থাকিব লাগিব আপোনাৰ বুদ্ধিয়ে আপোনাৰ পৰিচয় দিব লাগিব তাত এক্সামটোত কাৰণ আপোনাৰ বুদ্ধিৰ ওপৰতে গোটেই এক্সামটো লোৱা হৈছে বাহিৰা নলেজৰ ওপৰতে কুৱেশ্যনটো লোৱা হৈছে কুৱেশ্যনবিলাক লোৱা হৈছে আপুনি বেছি পঢ়াৰ প্ৰয়োজন নাই দিয়ক বেছি পঢ়াৰ প্ৰয়োজন নাই অকমান পঢ়িলেই আপুনি গোটেইবিলাক যদি আপুনি হিন্ট পায় কিছুমান হিন্ট পালে আপুনি গোটেইবিলাক কুৱেশ্যনৰ এনসাৰ একদম শুদ্ধ মতে দিব পাৰিব একদম ৰাইট গোটেইবিলাক হ'ব তেতিয়া গোটেইবিলাক ৰাইট নহ'লে হয়তো আপুনি নিশ্চয় পাছ কৰিবই সেইবিলাকত তো কুৱেশ্যনটো আৰু হৈছে কেনেকুৱা ধৰণৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হৈছে আপুনি আপোনাক সোধা হ'ব যে স্ক্ৰীনৰ আগত আহি যাব আপোনাৰ এ বি আৰু সি এ বি সি যদি 2 3 এ তত 1 হয় বি তত 2 হয় সি তত 3 হয় এনেকৈ 3 নম্বৰত থাকে এনেকৈ গণি পেলাই আপোনাক তলত লিখি দিব এ বি সি নিদিয়ে আপোনাক হয়তো জেড দিব পাৰে এক্স দিব পাৰে বা কিছুমান নামো দিব পাৰে নাম দি পেলাই আপোনাক সেইটো নম্বৰ গণি পেলাই দিব কিন্তু দ্বিতীয় আৰু এটা নম্বৰ এটা সুধিব সেইটো নম্বৰ দুটা দ্বিতীয় কি দিব এটা কেপিটেল আখৰ দিব আপোনাক সেইকেইটাৰ আপোনাৰ মূল্যটো দিব লাগিব মানে কিমান নম্বৰ আছে সেইটোৱে দিব লাগে আসলে মান কিমান সুধিব তো আপুনি সেইটো বুদ্ধিৰ দ্বাৰাই আপুনি সেইটো উলিয়াই ল'ব গণি পেলাই জেডত কিমান হয় 26 হয় তো এনেকৈ উলিয়াই ল'ব পাৰে বা 8 কিমান হয় 1 হয় তো এনেকৈ গণি পেলাই লিখি লওক কাগজখনত লিখি লওক তাৰপিছত তাতে তকলগে এনসাৰটো দি দিয়ক দেৰি নকৰিব দেই দেৰি কৰিলে আপোনাৰে প্ৰব্লেম কাৰণ মই বহুত টাইমবিলাক মই এনে খাইছোঁ মই 90 মাৰ্কছ কৰিছোঁ 90 মাৰ্ক কৰিছোঁ 100 মাৰ্ক কৰিবই নোৱাৰিলোঁ মানে সময় নাই মই ৰৈ আছিলোঁ বেলেগ কাৰণ মানে কিছুমান এনেকুৱা কুৱেশ্যন দিছে টাফ কুৱেশ্যন যিটো কুৱেশ্যনৰ মানে মই এনসাৰ বিচাৰি পাবলৈ বহুত টান তো ভাবি কিছুমান মই এনেই দি দিছোঁ উপায় নাপায় আৰু কিছুমান এনেই দিব লগাত পৰি গৈছে তো কিছুমান বস্তু আমি চোৱা নাই যিহেতু মই একচুৱেলি একো পঢ়া নাই বেছি কাৰণ নপঢ়াকৈ মই এক্সামটো দি দিছোঁ তো মানে দিলোঁ আৰু তেনেকৈ তো আপোনালোকে যদি অকণমানো পঢ়িছে তেতিয়াহ'লে অকণমান হেৰি নকৰিব অকণমানো সময় নষ্ট নকৰিব দি দিব পাৰালৈকে ভাবক যিমান পাৰে ভাবক জল্দি ভাবক জল্দি দি দিয়ক এনসাৰটো তো 2 নম্বৰ কুৱেশ্যন গ'ল 3 নম্বৰ কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ মানে আপোনাক ক'ব যে আপোনাক সুধিব কুৱেশ্যনটো 2017 চনত ফিল্ম ষ্টাৰ এৱাৰ্ড কোনে পাইছিলে তাত তলত অপশ্যন দিয়া হ'ব সলমান খান শাহৰুখ খান আমিৰ খান অক্ষয় কুমাৰ এনেকৈ অপশ্যন দিয়া আছিলে তো তাৰে কোনটো হ'ব আপুনি এনসাৰ দি দিলে হ'ল আপুনি যদি জানে আৰু যদি নাজানে কিছুমান বস্তু এনেকুৱা ধৰণৰ বস্তু চাই লওক যেনে ধৰক ৰেলৱেৰ মন্ত্ৰী কোন এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বেছিকৈ আহে আৰু কিছুমান কুৱেশ্যন আহে যেনে ধৰক 2017ত বিশ্বকাপ কোনে পাইছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব জাষ্ট এটা উদাহৰণ দিছোঁ এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব মানে এনেকুৱা ধৰণৰ কিছুমান কোনে কিমান পাইছিলে কাৰ খেলত কোনে এৱাৰ্ড পাইছিলে এইবিলাক 3-4টা অপশ্যন দি পেলাই আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব তো যেকেইটা কুৱেশ্যন মোৰ মনত থাকে কেইটামান কুৱেশ্যন মই ক'বলৈ চেষ্টা কৰিম কিন্তু গোটেইবিলাক কুৱেশ্যন মই ক'বলৈ একদমেই নোৱাৰিম কাৰণ মনত নাথাকিব মোৰ তো বলক তেতিয়া পিছৰ কুৱেশ্যন ষ্টাৰ্ট কৰিম তাৰপিছত আহিব গণিতৰ কুৱেশ্যনবিলাক হৈছে এনেকুৱা ধৰণৰ যেনে ধৰক এজন মানুহে যদি 10 দিনত এটা কাম সম্পূৰ্ণ কৰে তেতিয়াহ'লে 20 জন মানুহে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব ধৰক এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু কিমান ঘণ্টাৰ আনকি হিচাপ দিব লগা হয় গোটেইবিলাক হিচাপ কৰি পেলাই লগে এনসাৰটো দিব লগা হয় তো এনেকুৱা কিছুমান কুৱেশ্যন আহে যিটো কুৱেশ্যনে মগজুত বহুতেই ক্ষতি সাধন কৰিব পাৰে মানে বহুত খটুৱাব লগা হয় আহি পেলাই মোক বহুত ভাগৰ লাগি গৈছে হয়তো হ'বই সকলোৰে হ'ব তো চাগে হ'ব পাৰে আৰু বহুতৰে কিছুমানৰ নহ'বও পাৰে কিছুমান টেলেণ্টেড ল'ৰা আছেতো টেলেণ্টেড ল'ৰা ছোৱালী আছে এইটো আচলতে ল'ৰা বা ছোৱালী বুলি কথা নাই সকলোৰে বাবে ল'ৰা ছোৱালী সকলোৱে যিহেতু এক্সাম দিবলৈ গৈছে আমাৰ লগতে বহুত ছোৱালী এক্সাম দিছে তো সকলোৱে দিব পাৰে তাৰপিছত 4 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন এনেকৈ যাই থাকিব মই নাম্বাৰকেইটা আৰু আকৌ কৈ নাথাকোঁ তো আৰু নেক্সট কুৱেশ্যন আহিল আপোনাৰ এনেকুৱা ধৰণৰ ফিল্ম এৱাৰ্ড টাইপত কোনখন ফিল্ম বেছিকৈ চলিছিল এনেকুৱা ধৰণৰ কুৱেশ্যন বেছিকৈ আহে তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে চাবলৈ চেষ্টা কৰিব আৰু গণিতৰ কুৱেশ্যনবিলাক হৈছে a+b হোল স্কোৱাৰ ইকুৱেল টু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনাৰ বেলেগ এটা মান দিব যদি 0 হয় a bৰ মান কিমান হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে আহিব পাৰে আপোনালোকে চাই ল'ব এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান চাই ল'ব যিবিলাক হয় বীজগণিতৰ কিছুমান গণিত আহিব পাৰে আৰু সেনেকুৱা ধৰণৰ কুৱেশ্যন বেছিকৈ যিবিলাক হৈছে গতিবেগ এটা নাৰিকল আমাৰো কুৱেশ্যন এটা আহিছিলে আৰু এটা নাৰিকল যদি ওপৰৰ পৰা
পৰি পৰে তেতিয়াহ'লে সেইটো কি ধৰা হ'ব গতিবেগত ধৰা হ'ব না না দলন গতিত ধৰা হ'ব কি গতিত ধৰা হ'ব সেইটো এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছে তো কিছুমান কুৱেশ্যন আৰু কিছুমান বস্তু আছে এনেকুৱা ধৰণৰ নাৰিকল কিছুমান জাগাৰ নাম ক'ব এনেকুৱা ধৰক কৰ্ণাটকৰ জাগাৰ নাম ক'ব কেৰেলা জাগাৰ নাম ক'ব জাগাৰ নাম কৈ পেলাই আপোনাক ক'ব যে এইখিনি জাগাত কিহৰ বাবে বিখ্যাত তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আহি পৰে তো বহুত ধৰণৰ কুৱেশ্যন আহিব পাৰে মোৰ মনত থকালৈকে যিখিনি মনত থকালৈকে মোৰ আহি থাকিব সেইখিনিলৈকে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ মই ক'ম আৰু ভিডিঅ'টো হয়তো দীঘলীয়া হ'ব পাৰে তো বৰিং নিশ্চয় নাপায় চাগে কাৰণ ভৱিষ্যতৰ কথা আছে সকলোৰে এটা ভৱিষ্যত বোলা বস্তু আছে তো তাৰ বাবে মই লাহে লাহে কৈ আছোঁ সকলোকে গোটেইখিনি কথা ক'বলৈ মই চেষ্টা কৰিম পাৰাখিনি যিখিনি নেক্সট কুৱেশ্যন বিজ্ঞানৰ কিছুমান এনেকুৱা কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন দেখাত সহজ হয়তো কিন্তু কৰিব পাৰে সেইবিলাক কুৱেশ্যন হৈছে যেনে ধৰক CO2 অসমীয়াত কি বুজায় যেনে ধৰক H2SO4 এইটোৱে অসমীয়াত কি বুলি বুজায় কি নাম বুজায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি পৰে তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো এনচাৰ কৰিবলৈ হয়তো কেতিয়াবা ভাবিব লগাত হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কোনখিনি জেগাত কিহৰ উৎপাদন বেছিকৈ হয় এইটোতো ক'লোৱেই মই এনেকুৱা ধৰণৰ কুৱেশ্যন বেছিকৈ আহে তাৰপিছত ধৰক ৰেলৱেৰ বিষয়ৰ লৈ কুৱেশ্যন আহে কোন চনত ৰেলৱেৰ লাইন আৱিষ্কাৰ হৈছিলে আমাৰ অসমত বা ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে কিছুমান অসমক লৈও কিছুমান কুৱেশ্যন আহে কিছুমান বেলেগ জাগাক লৈও কুৱেশ্যন আহিব পাৰে কিছুমান উৰিষ্যা বিহাৰ এইবিলাকক লৈ কুৱেশ্যন আহে যেনে ধৰক এইটো বস্তু ক'ত উৎপাদন বেছি বা এইটো বস্তু ক'ত বেছিকৈ ফেমাছ এনেকুৱা ধৰণৰ কুৱেশ্যন বেছিকৈ আহে তো গণিতৰ কুৱেশ্যনবিলাক অলপ টাফ হয় গণিতৰ কুৱেশ্যনবিলাক অলপ ক্ৰিটিকেল কৰি দিয়া থাকে তো অকণমান ভাবিব লগা হয় তো ভাবি পেলাই উত্তৰটো সোনকালে দিবলৈ নেক্সট কুৱেশ্যন এনেকুৱা ধৰণৰ আহে যে আপোনাৰ গণিতৰ ভিতৰত আহিব কিছুমান কুৱেশ্যন যেনে ধৰক বেকেট দিব টু দিব আপুনি স্ক্ৰীণত দেখা পাই আছে এনেকুৱা ধৰণৰ কুৱেশ্যনো দিয়া সম্ভৱ আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে চাব বীজগণিতৰ পৰা আৰু কিছুমান কুৱেশ্যন আছে বহুত টাফ আৰু কিছুমান কুৱেশ্যন হৈছে একদমেই সহজ যদি আপোনাৰ বুদ্ধি থাকে তেতিয়াহ'লে আপুনি সহজ পাব বহুতেই সহজ পাব কিছুমান কুৱেশ্যন মোৰ ভাল লাগিছে কিছুমান কুৱেশ্যন চাই পেলাই ভাল লাগিছে যে এইটো কুৱেশ্যন দেখোন মই পাৰোঁ এনেকুৱা ধৰণৰ আপোনাৰো চাগে সেনেকুৱা হ'ব পাৰে যদি জানে আৰু কিছুমান কুৱেশ্যন অলপমান টাফ আহিছে তো আন্দাজত দিব লগা হয় কিছুমান কুৱেশ্যন কাৰণ ইমানবিলাক মই একচুৱেলি একো পঢ়াই নাই তো নপঢ়াকৈ এক্সাম কেনেকৈ দিম তথাপি তেনেকৈ এক্সামটো দি দিছোঁ তো এনেকৈ গম পালোঁ ৰেলৱে এক্সামৰ কেনেকুৱা কুৱেশ্যন আহে আৰু কিছুমান এনেকুৱা ধৰণৰ এটা কুৱেশ্যন চাব আপোনালোকে চাৰিওফালৰ বাহিৰৰ কুৱেশ্যন চাব কিতাপী নলেজ বেছি নাথাকে গণিতৰ পৰা থাকে বিজ্ঞানৰ পৰা থাকে বাকী বাহিৰা নলেজবিলাক থাকিব কোনে কেতিয়া এৱাৰ্ড পাইছিলে কোনটো এৱাৰ্ড ক'ত দিয়া হৈছিলে কিমান চনত দিয়া হৈছিলে এনেকুৱা ধৰণৰ আহিব পাৰে আৰু কাক দিয়া হৈছিলে এইটো এৱাৰ্ড কোনে পাইছিলে এনেকুৱা এৱাৰ্ড এনেকুৱা ধৰণৰ আহে তাৰপিছত ৰেলৱে বিভাগৰ কিছুমান কুৱেশ্যন আহিব পাৰে এইটো বিভাগত কোনে নিযুক্তি পাইছিলে এইটো বিভাগত কাক নিযুক্তি দিয়া হৈছিল কিছুমান মন্ত্ৰীৰ ক্ষেত্ৰতো সুধিব পাৰে তো এনেকুৱা ধৰণৰ গোটেই ক'বলৈ মই চেষ্টা কৰিছিলোঁ কিন্তু গোটেইবিলাক ক'বলৈ নোৱাৰিম তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো চাব আপোনালোকে ভালদৰে পৰীক্ষাটো দিয়ক বেষ্ট অফ লাক থাকিল সকলোলৈ তো আজিলৈ এইখিনিয়ে বেছি নকওঁ বহুতখিনি কথা ক'লোঁ চাগে ভিডিঅ'টো দীঘলীয়া হৈ গ'ল কিন্তু উপায় নাই আপোনালোকে ক'বৰ বাবে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোকে যাতে সকলোৱে গম পায় যাতে সকলোৱে ভালদৰে দিব পাৰে এক্সামটো একো যাতে প্ৰব্লেম নোহোৱাকৈ যাতে দিব পাৰে তো সকলোৱে দিবলৈ চেষ্টা কৰক সেনেকৈ ভালকৈ দিবলৈ চেষ্টা কৰক তো নিশ্চয় পাছ কৰিব চিন্তা কৰিব নালাগে তো আজিলৈ এইখিনিয়ে থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং নতুন আলহীৰ পৰা এটা ৰিকুৱেষ্ট থাকিব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কৰি যাওক ছাবস্ক্ৰাইব কৰি যাওক এইটোৱে আৰু লগতে থকা ঘণ্টাটো দবাই দিব